পৰা জাপানীলৈ যোৱা এখন ট্ৰেইনেৰে প্ৰায় 2 ঘণ্টা যাত্ৰাৰ অন্তত আমি কাৱাগুচিকো ষ্টেচন পাইছিলোঁগৈ। আমাৰ উদ্দেশ্য আছিল মাউণ্ট ফুজি আৰু এইটো পুৰা বিশেষ ঠাই। নমস্কাৰ বন্ধুসকল, আপোনালোক চাগে সকলো ভালেই আছে। মই বৰ্তমান আছোঁ জাপানৰ য়ামানাছি প্ৰিফেকচাৰত, আৰু য়ামানাছি প্ৰিফেকচাৰতে আছে পৃথিৱী বিখ্যাত ফুজি পৰ্বত, জাপানৰ আটাইতকৈ ওখ পৰ্বত সেইটো। আপোনালোকে চাগে দেখিছে মোৰ পাছফালে, ইয়াক ফুজি চানক তেওঁলোকে ফুজি চান বুলি কয় ফুজি পৰ্বতটোক। আৰু মোৰ পাছফালে যিটো পানীৰ অংশ দেখিছে আপোনালোকে, এইটো হৈছে কাৱাগুচিকো। মাউণ্ট ফুজি হৈছে এটা সুপ্ত আগ্নেয়গিৰি আৰু তাৰ উচ্চতা হ'ল 3776 মিটাৰ। কাৱাগুচিকো লেকটো বেছ ডাঙৰ এটা লেক, আৰু তাৰ ওপৰত এখন দীঘল দলং আছে দুইপাৰৰ মানুহখিনিৰ সুবিধাৰ বাবে। চৌপাশৰ পৰিৱেশটো ৰাতিপুৱাৰ ভাগত বেছ ভাল লগা হৈ থাকে। চাইকেল লৈ গোটেই ঠাইখন ঘূৰিব পৰা সুবিধা আছে। লগতে আছে খোজকাঢ়িবৰ বাবে ভালেমান আচুতীয়া ৰাস্তা। তেনেকুৱা এটা ৰাস্তাই ময়ো আগবাঢ়িছিলোঁ লেকটোৰ পাৰে পাৰে। ৰাস্তাটোৰ মেনহলৰ ঢাকনবোৰত খুবেই ধুনীয়াকৈ মাউণ্ট ফুজি আৰু তাৰ লেকটোৰ ছবি অঁকা আছিল। তাৰ পৰা নতুন এটুকুৰা ঠাইলৈ যাবলৈ বুলি পুনৰ ষ্টেচনলৈ উভতিছিলোঁ। মাউণ্ট ফুজিৰ কাষে কাষে আমাৰ বাছখন লাহে লাহে আগবাঢ়িছিল। প্ৰায় এঘণ্টাৰ মূৰত আমি পাইছিলোঁগৈ শিবা-সাকুৰা ফেষ্টিভেল হৈ থকা সেই বিশেষ ঠাইটুকুৰা। টিকেট আগতীয়াকৈ লৈ থোৱাৰ বাবে তাকো দীঘলীয়া লাইন পাতিবলগীয়া নহৈছিল। ভিতৰলৈ সোমোৱাৰ পাছত অৱশ্যেই বৰ ভিৰ আছিল। মটুচু নামৰ অঞ্চলত অনুষ্ঠিত এই ফেষ্টিভেলটোৰ বিশেষ আকৰ্ষণ এই ফুলবোৰৰ নাম আচলতে ফ্লক্স। দেখিবলৈ চেৰী ফুলৰ দৰে হোৱাৰ বাবে জাপানী মানুহবোৰে এই ফুলবিধক মাটিত ফুলা চেৰী ফুল বুলি কয়। আঁতৰৰ পৰা চালে ফুলবোৰ এখন ডাঙৰ দলিচাৰ দৰে লাগে। আচলতে শিবা মানে জাপানী ভাষাত দলিচা আৰু সাকুৰা মানে চেৰী ফুল। আঁতৰত ডাৱৰে আৱৰা সৌ ওখ পৰ্বতটোৱে হ'ল মাউণ্ট ফুজি। ভাৰতীয় খাদ্য জাপানী মানুহৰ অন্যতম প্ৰিয় খাদ্য। সেয়ে প্ৰায়বোৰ ফেষ্টিভেলৰ ঠাইতেই ইণ্ডিয়ান ফুড ষ্টল লগোৱা থাকে। উৎসৱ মানেতো নাচ গান, গতিকে জাপানো তাৰ ব্যতিক্ৰম নহয়। আহকচোন উপভোগ কৰোঁ এইটো উৎসৱত পৰিৱেশন কৰা এটা বিশেষ জাপানী সংগীত। ভিডিঅ'টো যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।